প্রিয়ে আমি ওঙ্কার ব্রহ্ম সত্য জগৎ মিথ্যা অনন্ত কোটি ব্রহ্মাণ্ডরে আমি স্রষ্টা আমার দেহতে ব্রহ্মা রুদ্র আদি কৰি দেৱগণে নিজ নিজ কৰ্তব্য হৈছে ব্ৰতী যিজনা নিজ কৰ্মক পৰিহাৰ কৰি আমি স্ৰষ্টা আমি দ্ৰষ্টা আমি সহস্ৰজগতৰ নিয়ন্ত্ৰা মাধৱ আমি এই কালে প্ৰাপ্তি কৰে ঘোষণা কৰি এক মহাপ্ৰলয়ৰ উদৰে ধাৰণ কৰোঁ নিজ সমাধি পুনৰ সংসাৰ লীলাৰ বিনোদ বিহাৰ আকাংক্ষা যেতিয়া জাগিব মনত তেতিয়াই সৃষ্টি কৰি এক লক্ষ্য জগতৰ পুৰুষ আৰু প্ৰকৃতিৰ দ্বৈত সংযোজন দেৱী এয়াই আমাৰ লীলা আৰু এয়াই আমাৰ উদ্দেশ্যৰ প্ৰধান কৰ্তব্য এই উদ্দেশ্য সাধিবৰ বাবে যুগে যুগে নাম ৰূপ ধৰি অৱতাৰ কিন্তু অকস্মাতে তল গৈছে সবাই আশ্ৰয়স্থল দেৱী বসুন্ধৰা যদিও বা সৰ্বে সৰ্বাময় তথাপিতো কোনোবা ক্ষণত আমাৰ হয় বিপৰ্যয় সৌৱা চোৱা মৰ্যলোকৰ আমাৰ পৰম ভক্ত দানৱ ৰাজ বলিয়ে আমাকে দৰ্শন পাবৰ বাবে দিবালৈকে কেৱল আমাকে কৰিছে স্মৰণ কিন্তু কিদৰে ভক্তৰ মনোবাঞ্ছা কৰোঁ পূৰণ তাকে আমি স্থিৰ কৰিব পৰা নাই দেৱী আপুনি কৈছে এই জগতৰ অধিপতি অন্তৰ্যামী ভগৱানটো কিয় এজন মহাভক্তৰ বাবে চিন্তা কৰি মনত কষ্ট দিছে প্ৰভু এইবাৰে নতুন লীলাৰ ঘোষণা কৰি দেৱতা আৰু দানৱৰ মাজত সংঘাত কৰিব নিশ্চয় তোমাৰ মনোবাঞ্ছা মই বাধা নিদিওঁ কিন্তু দেৱী
লক্ষ্মী নারায়ণ একেলগে পাদদৰ্শন এই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী এই পৰম কৰুণাময়ী জগতৰ দুৰ্নীতি চৰণ এই ঋষি নাৰদৰ শত সহস্ৰ কোটি কোটি প্ৰণিপাত কৰিব গ্ৰহ যথাস্তু নাহং কৃষ্ণাহং বৈকুণ্ঠে योगिनं हृदयनस्वहं मद्भक्ता यत्र गायन्त्री तत्र तिष्ठामि नारायण ওঝা ভক্ত শিরোমণি পরম তুষ্ট আমি তোমার ভক্তি এই যে বলি প্রকাশ করা তোমার আগমন উদ্দেশ্য যে বলি আগমন উদ্দেশ্য বিশেষ এই প্ৰভু তুমি ৰাতুল চৰম তৰফত আৰু দয়াময় সত্য চায়াত আছে সেই ইচ্ছাময় হ'ল পূৰণ কিন্তু কিন্তু বুলি ৰৈ গ'লে কিয় ব্যক্ত কৰা মনৰ অভিলাষ স্বয়ং এই ত্ৰিজগতৰ প্ৰতি নাৰায়ণকো আকৌ সেই কথা বুজাই ক'ব লাগিবনে প্ৰভু শুনা তেন্তে দানৱকুলৰ ভক্ত শিৰোমণি প্ৰহ্লাদৰ নাতি বলিয়ে দীপালৈকে তোমাকে কৰিছে আৰাধনা আৰু প্ৰভু অন্যফালে দেৱতাসকলে অহংকাৰৰ বদ্ধ হৈ ৰাজ শাসন কৰিব লাগিছে ভক্তাধীন ভগৱানক কিবা ধৰে চাই আছা তুমি দেৱতাৰ এনে অহংকাৰ প্ৰভু ও এইটো কথা যে বলি প্ৰভু আমি স্রষ্টা আমি দ্রষ্টা আমি সমস্ত জগতৰ পালন কৰ্তা সকলো কাৰ্য সময়ত হ'ব সমাধান দেৱতাৰ গল্প চূৰ্ণ হ'ব চিৰি লগতে দানৱ ৰাজ বলিৰ মনোবাঞ্ছা কৰি পূৰণ কিন্তু শুনাতে বলি প্ৰভু আমার কার্য তোমার সহায়ৰ হ'ব প্ৰয়োজন নিশ্চয় প্ৰভু তোমাৰ কাৰ্যত যদি তিনিমান সহায় কৰিবলৈ পাওঁ এই নাৰদৰ জীৱন ধৈৰ্য প্ৰভু জনম ধৈৰ্য কিন্তু প্ৰভু যে বলি কিমানৰে মনোবাঞ্ছা পূৰ্ণ হ'ব দৈত্যৰাজ বলি আৰু দেৱতাৰ বৰ্ম ভৱ সৰ্ব প্ৰভু সকলো সময়ত স্বচক্ষে নিজেই দেখিবা যে মাত্ৰ জানি লোৱা এটি কথাবোৰ দেৱতাৰ গৰ্ভ সুন্দৰ মূল কাৰণ হ'ব আমাৰ এই অৰ্ধাংগিনী লক্ষ্মী নাৰায়ণ কিন্তু কেনেকৈ প্ৰভু শুনা যে শুনা লক্ষ্মী আৰু কিছু ক্ষণৰ পাছত মহৰ্ষি দুৰ্বাসা আহিব আমাক তৰিখন পাবইবা দুৰ্বাসাৰ ভক্তি তুষ্ট হৈ তুমি দেউৰ দুৰ্লভ এটি ৰুদ্ৰাক্ষ মালা কৰিবাৰ পদ আৰু সেই মালাধাৰী হ'ব দেৱতাৰ গৰ্ভ চূৰ্ণৰ প্ৰধান